Hey guys, yeah, দেখিছে গুৱাহাটী ষ্টেচনৰ সন্মুখৰ এই ৰেইনফল একচুৱেলি ৱাটাৰফল চব কি কয় এইটো কি মজা ন এয়া হ'ল গুৱাহাটী ষ্টেচন এয়া দেখিছে এয়া ট্ৰেইনখন ৱাও কি এমেজিং হে গাইজ গুৱাহাটী দেখিছে এয়া আজি বহুত দিনেই হ'ল আজি 4 দিনমান হ'ল একচুৱেলি গুৱাহাটীতে আছোঁ ইণ্টাৰভিউ দিবলৈ আহিছিলোঁ ইণ্টাৰভিউ কি হয় নাজানো তথাপিও ঘূৰি ঘূৰি গুৱাহাটীখনে চাইছোঁ আপোনালোকে আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো এই দেখিছে গুৱাহাটী ষ্টেচনটো আপোনালোকে দেখুৱাইছোঁ বেয়া হৈছে ন মই কৰি মাৰাখন ভালকৈ কি ধুনীয়া প্লেচটো মাই গড জিংকেলা ইয়াত ট্ৰেইনখন চব বনাই থৈছে ইয়াত কেনে লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব গাইজ গুৱাহাটী চহৰখন আপোনালোকক দেখুৱাব পাই ভৰ্তি হৈছোঁ চব কি ধুনীয়া লাগে ৰাতিৰ দৃশ্য চব এয়া হ'ল গুৱাহাটী চব এয়া চব কোন আছে আপোনালোকে চিনি পায় নে শিৱ শংকৰ হয় নাই হয় শিৱ শংকৰ হয় আপোনালোকক চাইছোঁ এয়া শিৱ মন্দিৰ চব ষ্টেচনৰ কাষতে আছে শিৱ মন্দিৰ আপোনালোকে দেখিছেনে আপোনালোকক দেখুৱাম ভালকৈ চাব দেই এয়া হ'ল পঞ্চৱতী শিৱ মন্দিৰ গুৱাহাটী ৰেলৱে ষ্টেচন কেনেকুৱা লাগিছে গাইজ আপোনালোকক কি দেখুওৱা নাই চব তাৰ বাবে আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু দেই এতিয়া শিৱ মন্দিৰৰ পিছডোখৰ কি লিখা আছে চব কি ধুনীয়া লিখি থৈছে সৰল হোৱা বোলে কিন্তু দুৰ্বল নহ'বা শক্তিশালী হোৱা কিন্তু অত্যাচাৰী নহ'বা চব সঁচা কথা ক'বলৈ গ'লে মানুহে নিজৰ অকাদত থাকিলে কিছুমান বাৰু অত্যাচাৰো কৰিবলৈ ধৰে আৰু ইয়াত দেখিছে বাহিক সত্তাও কেৱল অভ্যন্তৰীণ স্বভাৱৰ এটা বহল ৰূপ হয় সকলোৱে জানে এয়া চব কোনোৱে তোমাক বোলে সহায় কৰিব নোৱাৰে নিজেই নিজৰ সহায় লোৱা বুলি কৈছে হয় ডেটছ কাৰেক্ট থেংকছ টু গড এয়া দেখিছে আমি গুৱাহাটীত আছোঁ গুৱাহাটীৰ প্লেটফৰ্মত আছোঁ এতিয়া সোমাম আমি গেটৰ সন্মুখত আছোঁ দেখিছে এয়া বাহিৰত দেখুৱাইছোঁ দেই বাহিৰখন দেখুৱাইছোঁ আপোনালোকক চব এয়া হ'ল বাহিৰ কেনেকুৱা লাগিছে গাইজ কিমান মানুহ আপোনালোকক দেখুৱাম এতিয়া চাব দেই কি মানুহ আছে এই গাছ দেখিছে কি ধুনীয়া মাই আছে দেখিছে
গুৱাহাটীখনতে আহিলে মানে আমি এটাৰে টিকেট লিখা লাগে হয় নাই বাৰু গাইজ আমাৰ কাৰণে আমি যিহেতু গাঁৱলীয়া মাজত ইমান ডাঙৰ প্লেটফৰ্ম দেখি পেলাই সেইটো ভয়ে লাগি যায় কি কৰিম একদম খাই বুলি কৈ কেনে লাগিছে আজি তোমাৰ মজা লাগিছে ন প্লেটফৰ্মৰ ভিতৰত আহি এতিয়া পুলিচ ঘূৰি চাবা আকৌ দেই গাইজ ছাবস্ক্ৰাইব কৰি দিবলৈ তোমাৰ বন্ধু বান্ধৱীক কোৱা বহুত ডাঙৰ ন যি ক্ৰাউড মই দেখুৱাইছোঁ সকলোকে দেখুৱাইছোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আপোনালোকে আজি 4 দিন ধৰি ইয়াতে আছোঁ গুৱাহাটীতে আপোনালোকৰ ভিডিঅ' কৰি দেখুৱাইছোঁ গাইজ ওপৰ পালোহি May I have your attention, please? 158 চিনি পাইছে নাই 17 Guwahati Express is standing on platform number 4. Thank you. Yatrigal represent 858 Guwahati Express charge number FA3 है प्लेटफॉर्म नंबर 3 तो कौन है গাইজ দেখিছে এয়া আমাৰ ট্ৰেইনখন লাহে লাহেকৈ এৰিছে আৰু এতিয়া 8:45 যিহেতু যাব লাগে আমাৰ ট্ৰেইনখন নাগালেণ্ড এক্সপ্ৰেছ চ' আমি দুজনে ইণ্টাৰভিউ দি কৰি আৰু এতিয়া ঘৰলৈ উভতিছোঁ দেখিছে এজনী ধুনীয়া ছোৱালী দেখিছে এয়া দেখিছে আপোনালোকে চাব পাইছে আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে গতিকে মোৰ ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনালোকক বিনম্ৰতাই অনুৰোধ কৰিছোঁ যাতে মোৰ ভিডিঅ'খিনি সম্পূৰ্ণকৈ চাই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ে বুলি আপোনালোকক মই মোৰ ফালৰ পৰা প্ৰাৰ্থনা জনাইছোঁ আৰু মোৰ এই ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ চাই থাকিবলৈ আপোনালোকক বিনম্ৰতাই অনুৰোধ কৰিছোঁ এয়া দেখিছে এয়া লাহে লাহে গৈ আছে আৰু লাহে লাহে আমিও গৈ আছোঁ আৰু দেখিছে এতিয়া মই যিদৰে কেমেৰা কৰি লৈ গৈ আছোঁ যদি বেংগলোৰ চেন্নাই মুম্বাইত পোৱা হ'লে আপুনি এনেকৈ লৈ যাব নোৱাৰে আমি নিজে দেখিছোঁ আমাৰ নিজৰ লগৰীয়াৰ মোবাইল গাড়ী নিয়া দেখিছোঁ যদি আপোনালোকে যদি এনেকৈ ভিডিঅ' কৰি যায় বা কেমেৰা ফটো চটো মাৰি যায় এনেকৈ যদি উইণ্ড' কাষত যদি মোবাইলটো থয় বা লৈ যায় তেতিয়া আপোনালোকৰ মোবাইল মানে হাতত নাথাকিব চোৰৰ হাতত পৰিব আপোনালোকে দেখিছে এই ধুনীয়া কিন্তু আমাৰ অসমত তেনেকুৱা দৃশ্য আমি দেখিবলৈ নাপাওঁ বাৰু গতিকে সেইটোৱে ভাল আৰু অসমতো হ'ব লাহে লাহে চোৰবোৰো বৃদ্ধি হ'ব হয় নাই গাইজ এই গাইজ আৰম্ভণিত আৰু আমি দুজনেই দেই এইটো দোকান চব খালি একদম বিন্দাছ নহয়নে এনেকৈ হ'লে মানে বিন্দাছ যাব এয়াই এইখন চাই লওক বিন্দাছ কৰি আছিলে এইখন দেখিব এতিয়া বিন্দাছ ঠিক আছে দেখিছে এয়া ট্ৰেইনখন গৈ আছে ধীৰে ধীৰে দেই নাইচ প্লেচ হাই আণ্টি আণ্টিজনী লুকাইছে কিন্তু মাত নিদিলে নহয় দেখিছে নাই এমেজিং জুম কৰি দিছোঁ চব
ষ্টেচন যেতিয়া দেখুৱাম আপোনালোকক গুৱাহাটীখন একচুৱেলি বহুত ডাঙৰ ষ্টেচন ন প্ৰথম কথাই গুৱাহাটীখন বোলো বহুত ডাঙৰ ষ্টেচন ন 8:45 এয়া গাড়ী এৰিছে ট্ৰেইনখন আমি গৈ পৰকাটিখনত পামগে 4টা বজাত ন 4টামান বজাত পামগে আৰু ৰাতিপুৱা আৰু তাতে দুঘণ্টা আমাৰ ৰেষ্ট লৈ 6টামান বজাত বাইক ঘৰৰ পৰা মাতি যাবগৈ লাগিব আৰু ঘৰলৈ আমাৰ গাঁৱলীয়া উপায় নাই গাঁৱত যেতিয়া জন্ম লৈছোঁ গাঁৱতে থাকিব লাগিব এয়া চব কি নাইচ দৃশ্য চব ৱাও ট্ৰেইন কেইখন ৰৈ আছে ইয়াত প্লেটফৰ্মত একচুৱেলি ওপৰৰ পৰা দেখুৱাব পাৰিলে বেছি ভাল আছিলে একচুৱেলি চব কি ধুনীয়া ন ৰাইট আমাৰ মেইন চিটি আৰু অসমৰ ভিতৰত ভাল লাগিব আৰু আমাৰ গুৱাহাটী ইয়াত যদি থাকিব পৰা হয় অকণমান এণ্টাৰ কৰিলোঁ হয় ন গৌতম আমাৰ আৰু লাইফটো বেকাৰ আৰু গাঁৱতেই থাক আৰু উপায় নাই গাঁৱলীয়া হ'লে কি হ'ব কিন্তু মনটোতো টাউনীয়া হয় নহয় গাঁৱলীয়াৰ মনটোতো বেয়া নহয় হয় নহয় দেই ৰাতিপুৱাহে আপোনালোকক লগ কৰিম আৰু দেই আকৌ ৰাতিপুৱাৰ দৃশ্যটো আপোনালোকক দেখাম ৰাতিপুৱা আহি 4টামান বজাতে পালোহি চব গাড়ী পালোঁ 6টা বজালৈকে ৰখিব লাগিব এতিয়া বাইক আহি আছে ফ্ৰেণ্ডসকল আহি আছে আমাক পিক আপ কৰিবলৈ গুৱাহাটী ষ্টেচন আপোনালোকক দেখাম বুলি কোৱাৰ কাৰণে দেখুৱাইছোঁ ভিডিঅ' ইমান ৰাতিপুৱাই কৰিবলৈ মন নাছিলে ভিডিঅ' দেখুৱাইছোঁ ৰাতিপুৱাৰ পৰা মানে কি কৰি ফুৰিছে চব ৰাতিপুৱাৰ পৰা মানে জমনি কৰি আছে বহুত ডেঞ্জাৰ পুৰা আছে এইজন ঘাইল কৰি দিবই আজিলৈ ইমানতে সামৰিলো দেই গাইজ বাই বাই see you for the next video